ৰাইজ আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আমি ৰিচেণ্টলি সকলোৱে শুনি আছে হাইড্ৰক্সি ক্ল'ৰকুইন এই টাৰ্মটো সকলোৱে শুনি আছে নিউজত সেই মেডিচিনটো কি মানে সেই কথাটোৰ কাৰণে আজি আমি ভিডিঅ'টো কৰিছোঁ হাইড্ৰক্সি ক্ল'ৰকুইন এটা একচুৱেলি এণ্টি মেলেৰিয়া ড্ৰাগ আৰু এইটো বিভিন্ন সেল্ফ ইমিউন সিস্টেম অটো ইমিউন ডিজিজতো ইউজ হয় ৰুমেটিক আৰ্থৰাইটিছ লুপাছ এইবিলাক ডিজিজত এইটো মেডিচিন ইউজ হয় এতিয়া সেইটো মেডিচিনৰ আৰু কোভিড-19ৰ লগত কি ৰিলেশ্যন সেইটো কথা আজি আমি পাতিম আৰু ইমান মানে যিমান কাণ্ট্ৰি আছে সকলো কাণ্ট্ৰি সেই মেডিচিনটোৰ পিছফালে কিয় পৰি আছে আৰু ইণ্ডিয়াৰ পিছফালে কিয় পৰি আছে প্ৰথম কথা হ'ল ইণ্ডিয়া হ'ল এটা মাছ মেনুফেকচাৰাৰ এই মেডিচিনটোৰ কিন্তু তাতে এটা কথা আছে সেই মেডিচিনটোৰ যিটো মেইন মেইন ড্ৰাগ ইনগ্ৰিডিয়েণ্ট সেইটো কিন্তু আমি ইণ্ডিয়াই ইম্পৰ্ট কৰে আপোনাৰ চাইনাৰ পৰা আৰু চাইনাই বৰ্তমান সেই ড্ৰাগৰ ইনগ্ৰিডিয়েণ্টটো লিমিটেড কৰি দিছে চ' সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তাৰে ওপৰত USA আমাক কৈছে যে প্ৰেছিডেণ্ট ট্ৰাম্পে আমাক কৈছে যে আমাক সেই মেডিচিনটো ছাপ্লাইটো ষ্টাৰ্ট কৰিব দিছে কেইদিনমানৰ কাৰণে ইণ্ডিয়া ছাপ্লাইটো বন্ধ কৰি দিছিল যেতিয়াই মানে চবে মানে ৰিচাৰ্চ কৰা আৰম্ভ কৰিছিল যে হাইড্ৰক্সি ক্ল'ৰকুইন এটা পটেনচিয়েল মেডিচিন হ'ব পাৰে কোভিড-19 তেতিয়াই ইণ্ডিয়াই এক্সপৰ্ট বন্ধ কৰি দিছে মেডিচিনটোৰ কাৰণ কিয় এক্সপৰ্ট বন্ধ কৰি দিছে সেইটো এটা মানে ষ্টাডিৰ ফেজত আছে ছেম ষ্টাডিৰ ফেজত আছিল 2002ৰ চাৰ্চ আউটব্ৰেকতো সেইটো ষ্টাডিৰ ফেজতে আছিল আৰু এতিয়াও ষ্টাডিৰ ফেজতে আছে কোনোবা মানুহে মেডিচিনটো খাই কোনোবা ৰিচাৰ্চত কোনোবা মানুহে 6 দিনৰ কাৰণে ভাল পাইছে 6 দিনৰ ভিতৰত ভাল পাইছে কিন্তু ডেট মিনছ এইটো নহয় যে সেই মেডিচিনটো ইফেক্টিভ সেই মেডিচিনটো খালে ভাল পাবই আপুনি হয় এইটো প্ৰুফ পোৱা গৈছে যে মেডিচিনটো ইনফেকশ্যনৰ ৰেটটো কম কৰি দিয়ে কিন্তু তাৰে ওপৰত মেডিচিনটোৰ বহুত মানে ছাইড ইফেক্টছ আছে বহুত হাই ছাইড ইফেক্টছ আছে বহুত মানে কেজুৱেলিটিও হৈ যাব পাৰে এনেকুৱা ছাইড ইফেক্টছ আছে এক্সাম্পল সেইটোৰ আছে নাইজেৰিয়াত কেজুৱেলিটি হৈছে মেডিচিনটো খাই পেলাই চ' যেতিয়ালৈকে সেইটোৰ এটা ফুল প্ৰুফ পোৱা নাযায় যে মেডিচিনটো কাম কৰিব নে নকৰে তেতিয়ালৈকে ইণ্ডিয়ান গভমেণ্টে সেইটোৰ ৰেষ্ট্ৰিকশ্যন কৰি ৰাখিছিল কিন্তু প্ৰেছিডেণ্ট ট্ৰাম্পে যেতিয়া প্ৰেছাৰ দিছে ট্ৰাম্পে এইটো নিজৰ পলিটিকেল এডভান্টেজৰ কাৰণে প্ৰেছাৰ দিব পাৰে যে মোৰ মানুহখিনি ইমানখিনি মানে অসুবিধা হৈ আছে মই একো হেল্প কৰিব পৰা নাই মই সেইকাৰণে সিহঁতক মেডিচিনটো দি পেলাই হেল্প কৰোঁ সেইটো কাৰণে সিহঁতে প্ৰেছাৰ দিব পাৰে ইণ্ডিয়াক যে ইম্পৰ্ট মানে আমাক এক্সপৰ্ট কৰা বিভিন্ন কাউণ্ট্ৰিও কৈ আছে কিন্তু সেইটো ফুল প্ৰুফ নাই যে সেইটো কাম কৰিবই যদি সেইটো ফুল প্ৰুফ থাকিল হয় আপোনালোকে নিজে ভাবি চাওক যদি ফুল প্ৰুফ থাকিল হয় এতিয়ালৈকে চাইণ্টিষ্ট ডক্টৰে কিমান ৰিচাৰ্চ কৰি আছে চবেই ডিছক্ল'জ কৰি দিলে হয় যে হয় এইটো ফুল প্ৰুফ আছে এইটো মেডিচিন খালে কোভিড-19 ঠিক হৈ যাব আনকি আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে প্ৰেছ কনফাৰেন্সত কৈছিল যে তেখেতে নিজৰ দাদাকৰ লগত ইউএছত তেখেত এজন চাইণ্টিষ্ট মাইক্ৰ'বায়'লজিষ্ট তেখেতৰ লগত কথা পাতিছোঁ তেখেতে নিজে ডিছক্ল'জ কৰিলে হয় এতিয়া প্ৰেছিডেণ্ট ট্ৰাম্পে এই কামটো কিয় কৰি আছে যে তেওঁলোকৰ পলিটিকেল এডভান্টেজৰ কাৰণে কৰি আছে নে কি নাজানো কিন্তু মানে যিটো হৈ আছে সেইটো বস্তু ঠিক নহয় ইণ্ডিয়া সেইকাৰণে বেন কৰিছিল যাতে কাৰো তাতে সেইটো মিছ ইউজ নহয় চ' আজি এইখিনিয়ে ক'ব লগা আছিল মেডিচিনটোৰ কথা বহুত শুনি আছিলোঁ ভাবিলোঁ আপোনালোকক অলপমান সেইটোৰ ওপৰত নলেজ দিওঁ বা আৰু এবাৰ কৈছোঁ সেইটো কোনো ফুল প্ৰুফ মেডিচিন নহয় জাষ্ট ৰিয়েকশ্যনটো শ্ল' কৰে আৰু বেলেগ একো নহয় মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যাতে মেক্সিমাম মানুহে পায় মেক্সিমাম মানুহে জানে আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব পেজটো ধন্যবাদ